খালে খাই তহঁতি বাৰু কি চাই আছা হা এতিয়া খাই শেষে কৰিব হ'ল মই ইমান দেৰিকৈ এতিয়া কি কৰিম বাৰু তহঁতি বাৰু কি চাইছিলে হা দেখা নাই এতিয়াতো আৰু মই ইমান দেৰিকৈ আহি আৰু তাহাঁতকতো বচাব নোৱাৰোঁ আৰু দেহি তাহাঁতৰ যদি পোৱালি ছোৱালী আছে তাহাঁতলৈহে মোৰ বেয়া লাগিছে বোপাই আৰু দেহি তহঁতি কি চাই থাক হা কি চাই থাক এতিয়াতো আৰু বচাব নোৱাৰোঁ মই খাই শেষে কৰি ন পাপেকে জেঠিটোৱে কইনা চুলি খাই শেষে কৰি পেলালে নহয় খুৰীটো গৈ গাঁতত সোমালে দেখিছা বাৰু ইহঁতি নিজে গাঁতত সোমালে এই 30-40 টকীয়া আলু এটাকে নি গাঁতত সোমাই থাকিব নহয় এতিয়া আৰু গণেশ বাবা বাহানো একোৱে কৰিব নোৱাৰোঁ গণেশ বাবাকে সেৱা এটা জনা গণেশ বাবা তোমাৰৰ ওচৰত মই লাডুকে দিম আৰু তুমি আৰু আমাৰ সেই তোমাৰ বাহনৰ পৰা ৰক্ষা কৰিবা দেই সেইটো আকৌ কি মুখত লৈছো ৰাম মেকুৰীটোৱে কিবা এটা নিদিলে ন মুখত মৰিলো দেই মৰিলো মেকুৰীটোৱে যদি আজি নতুন বছৰ পাৰ্টি খাবলৈ একদম মাংস লৈ গৈছে তেতিয়াহ'লে আৰু ল'ৰাটো আহি মোক পিছত থ'ব নহয় কি নকৰিব সি মুখত ধৰিব পৰা নাই আৰু দেহি বেয়াই লাগিছে পাই সি যে মোৰ মনৰ কথাটো কেনেকৈ বুজি পালে বাৰু সি মানে ইমান চনিয়া নাই সি নিগনিয়েহে মুখত লৈ গৈছে আৰু দেহি কালি নিয়ে গালি পাৰিব আৰু তাক মই ঘৰত পুহিবই লাগিব মৰমে কৰিব লাগিব পাই তহঁতি ইয়াত বহি থাক তহঁতি কোনো নাযাবি তহঁতি টিভি চাই থাক মই এই বাকী মানুহ আহি পাই যাব নহয় ৰাতি পাৰ্টি খাবলৈ নতুন ওচৰ মই এই অলপ যা যোগাৰ কৰোঁগৈ আগবঢ়াই থওঁগৈ মই আহিছোঁ দেই তহঁতি ইয়াত বহি থাক দিগদাৰ নকৰিবি মই আহিছোঁ